নমস্কাৰ হেল্থ ইজ ৱেলথৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোকে থাম্বনেইলটো দেখি গম পাইছে যে আজি ভিডিঅ'টোৰ বিষয়বস্তু কি হয় যদি আপোনালোকৰ মাহেকীয়াৰ সমস্যা যেনে অনিয়মীয়া মাহেকীয়াৰ সময়ত পেটৰ বিষ কম বেছি ব্লিডিং হোৱা সময়মতে মাহেকীয়া নোহোৱা বা বহুদিন বন্ধ হৈ থকা আদিৰ দৰে সমস্যা আছে আৰু লগতে মুখমণ্ডলত হালমইনা মুখমণ্ডলত চুলি গজা মানে ধৰক নোমবোৰ ডাঙৰ হৈ গৈছে দাড়ি গজাৰ দৰে হৈ গৈছে বুকুত চুলি গজা চুলি খৰা খিংখিঙীয়া স্বভাৱৰ হোৱা অধিক ওজন বৃদ্ধি হোৱা বা কমি যোৱা গৰ্ভধাৰণ কৰিব নোৱাৰা বা গৰ্ভধাৰণ হ'লেও মিছকাৰেজ হৈ যোৱা আদিৰ দৰে সমস্যাত ভুগি আছে আপোনালোকে তেন্তে আপোনালোকৰ পিচিঅডিও হ'ব পাৰে অৱশ্যে সকলোৰে নহবও পাৰে কিন্তু আজিকালি প্ৰতি 5 গৰাকী মহিলাৰ এগৰাকীৰ এই পিচিঅডিৰ সমস্যা হোৱা দেখা যায় আৰু ইয়াৰে বহুতে গমেই নাপায় যে তেওঁলোকৰ পিচিঅডি হৈ থাকে আজিৰ এই ভিডিঅ'টোত পিচিঅডি কি ইয়াৰ কাৰণ কি ইয়াৰ লক্ষণ কি ইয়াৰ ট্ৰিটমেন্ট আছে নে নাই কি সাৱধানতা অৱলম্বন কৰিব লাগিব আপোনালোকে এই সকলোবোৰ বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টোৰ শেষত এটা আয়ুৰ্বেদিক চিৰাপৰ বিষয়ে ক'ম যিটোৱে পিচিঅডি আৰু ইয়াৰ লগতে আন লক্ষণসমূহ দূৰ কৰাত বহুখিনি সহায় কৰিব ইয়াৰ লিংক মই ডেসক্ৰিপচনত দি দিম পিচিঅডি বেসিক্যালি এটা হৰমোনাল ডিসঅৰ্ডাৰ হয় মানে মহিলাৰ শৰীৰত মাহেকীয়া চক্ৰটো ভালদৰে বা নিয়মীয়াকৈ চলাই নিবৰ বাবে যিকেইটা প্ৰয়োজনীয় হৰমোন থাকে সেই হৰমোনবোৰৰ অকামিলা হোৱাৰ বাবে পিচিঅডিৰ দৰে সমস্যাৰ উদ্ভৱ হয় পিচিঅডি মানে হৈছে পলিসিস্টিক ওভেৰিয়ান ডিজিজ চাওক মহিলাৰ গৰ্ভাশয়ৰ দুই কাষে দুটা ওভেৰি বা ডিম্বাশয় থাকে এই ডিম্বাশয়ৰ ভিতৰত প্ৰতি মাহে অসংখ্য ডিম্বাণুৰ সৃষ্টি হয় আৰু এটা নিৰ্দিষ্ট দিনত ই গৰ্ভাশয়লৈ ওলাই আহে যদি এই ডিম্বাণু পুৰুষৰ শুক্ৰাণুৰ লগত লগ হয় তেতিয়া মহিলাগৰাকীৰ কনচিভ হয় বা গৰ্ভধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয় আৰু অন্যথা এই ডিম্বাণু 14 দিনৰ পিছত মাহেকীয়া প্ৰক্ৰিয়াৰে ফ্লাছ হৈ যায় কিন্তু মহিলাৰ হৰমনৰ অকামিলা হোৱাৰ বাবে বা হৰমনেল ইমবেলেন্সৰ বাবে ডিম্বাশয়ৰ পৰা এই এগ বা ডিম্বাণু ৰিলিজ হ'ব নোৱাৰে আৰু ফলত ডিম্বাশয়তে থাকি যায় আৰু নষ্ট হৈ যায় এই নষ্ট হোৱা ডিম্বাণুবোৰে পিছত সৰু ফুহাৰ দৰে হৈ যায় আৰু ফুহা অৰ্থাৎ সিস্ট আৰু পলি অৰ্থাৎ বহুটো আৰু ওভেৰি মানে হৈছে ডিম্বাশয় আৰু ডিজিজ মানে হৈছে ৰোগ গতিকে ডিম্বাশয়ত হোৱা সৰু ফুহাবোৰে হৈছে পিচিঅডি মানে পলিসিস্টিক ওভেৰিয়ান ডিজিজ এই পিচিঅডি ৰোগ বেছিভাগ মহিলাই নিজে সৃষ্টি কৰি লয় নিজে সৃষ্টি কৰিলে বুলি এইটো কাৰণে কোৱা হৈছে যে আজিকালি প্ৰায়ভাগ মহিলাই শাৰীৰিক ব্যায়াম বা আন শাৰীৰিক কষ্ট নকৰে বা কৰিবলৈ সময়ৰ সুবিধাও নহয় খোৱা বোৱা নিয়মীয়া নহয় আৰু স্বাস্থ্যৰ বাবে উপযোগী নহয় বিভিন্ন কামৰ বাবে মানসিক চাপত ভুগি থাকে মোবাইল ল্যাপটপ ইন্টাৰনেট আদিত ব্যস্ত থাকে বাহিৰৰ খাদ্য ভেজাল খাদ্য ফাষ্ট ফুড পেকেজ ফুড কেন ফুড আদি ৰেগুলাৰ ইউজ কৰে মুঠতে এটা আনহেলদি লাইফষ্টাইল মেইনটেইন কৰে আৰু ইয়াৰ বাবে শৰীৰত হৰমনৰ অকামিলা হয় আৰু পিচিঅডিৰ দৰে সমস্যা হয় অৱশ্যে কিছুমানৰ বংশগত কাৰণতো পিচিঅডি হ'ব পাৰে যদি আপোনাৰ পিচিঅডি হয় তেন্তে কিছুমান লক্ষণে দেখা দিব আগতে কৈছোৱে আকৌ কৈ দিছো এই লক্ষণবোৰ হৈছে মাহেকীয়াৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা ইয়াৰ লগতে অধিক ওজন বৃদ্ধি হোৱা বা কিছু মহিলাৰ ক্ষেত্ৰত ওজন কমি যোৱা মুখমণ্ডলত দাড়ি বা গুফৰ দৰে চুলি গজা বুকুত চুলি গজা পিম্পলছ বা হালমইনা হোৱা চুলি খৰা খিংখিঙীয়া স্বভাৱৰ হোৱা আদিবোৰ আৰু যেহেতু পিচিঅডি হলে ডিম্বাণু ৰিলিজ হ'ব নোৱাৰে গতিকে গৰ্ভধাৰণ বা কনচিভ কৰিব নোৱাৰে আৰু কিছু ক্ষেত্ৰত গৰ্ভধাৰণ হ'লেও বাৰে নষ্ট হৈ যোৱা আদিবোৰ পিচিঅডিৰ লক্ষণ আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই গোটেই লক্ষণৰ লগতে আল্ট্ৰাছনোগ্ৰাফিত যদি ওভেৰি বা ডিম্বাশয়ত সিস্ট দেখা যায় তেতিয়া আপোনাৰ 100% পিচিঅডি হৈছে বুলি ধৰি ল'ব পাৰি এতিয়া কথা হ'ল এই পিচিঅডিৰ ট্ৰিটমেন্ট আছে নে নাই নিশ্চয় আছে সঠিক সময়ত সঠিক ট্ৰিটমেন্ট কৰিলে 100% কিউৰ হৈ যাব হোমিওপ্যাথি এলোপ্যাথি আয়ুৰ্বেদিক সকলোতে ইয়াৰ ট্ৰিটমেন্ট সম্ভৱ লক্ষণবোৰে দেখা দিলে ডাক্তৰৰ পৰামৰ্শ লৈ আল্ট্ৰাছনোগ্ৰাফি কৰাব আৰু ট্ৰিটমেন্ট ল'ব
মোৰ নিজাববীয়া পৰামৰ্শ এটা দিব বিচাৰিছোঁ আপোনালোকক এইখিনিতে সেইটো হৈছে যদি আপোনালোকৰ PCOD হয় তেন্তে আপোনালোকে প্ৰথমে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট ল'ব PCODৰ বাবে আয়ুৰ্বেদিক ট্ৰিটমেণ্ট বেষ্ট হয় ইয়াৰ উপৰিও ই কম খৰচৰ হয় আৰু কোনো ধৰণৰ সাইড ইফেক্ট নহয় যদি আপোনালোকৰ মাহেকীয়াৰ সমস্যা আছে বগাস্ৰাৱৰ সমস্যা প্ৰস্ৰাৱৰ সমস্যা পিম্পলছ মুখত চুলি গজা চুলি সৰা ওজন বঢ়া আদি সমস্যা আছে তেন্তে নামিয়া আয়ুৰ্বেদিক কোম্পানীৰ আনাৰ্টৱা নামৰ এটা সিৰাপ ব্যৱহাৰ কৰিব পাৰে অতি উপকাৰী হয় ই আৰু এটা কমপ্লিট ফিমেল টনিক হয় এইটো বহুতো মহিলাই ব্যৱহাৰ কৰি সুফল পাইছে আপোনালোকে ইউটিউবত ইয়াৰ ৰিভিউ চাই ল'ব পাৰিব ৰাতিপুৱা পাতলীয়াকৈ কিবা এটা খাই মানে ব্ৰেকফাষ্ট কৰি আধা কাপ আৰু ৰাতি ভাত খোৱাৰ আগত আধা কাপ খালে আপোনালোকে সুফল পাব আপোনালোকে যদি অনলাইন অৰ্ডাৰ কৰিব বিচাৰে তেন্তে মই ইয়াৰ লিংক মই ডেসক্ৰিপচনত দিছো আপোনালোকে লিংকত ক্লিক কৰি আপোনালোকে এইটো অৰ্ডাৰ কৰি ল'ব পাৰিব আজিলৈ ইমানে ধন্যবাদ ষ্টে হেলদি জয় হে অসম